শুন বাচাহঁত, আজি মই তহঁতক এটা ধুনীয়া সাধু ক'ম। সাধুটোৰ নাম হ'ল তোলা আৰু তেজা। এখন গাঁৱত এজন বৰ চহকী কৃষক আছিল। কৃষকজনৰ নাম গুঙাৰাম। গুঙাৰামৰ আকৌ দুজনীকৈ ঘৈণীয়েক আছিল। ডাঙৰজনী এলাগী আৰু সৰুজনী লাগী। এলাগীৰ দুটা ল'ৰা ছোৱালী, ডাঙৰজনী তেজা, সৰুটো কানাই। লাগীৰ আকৌ এজনীয়ে ছোৱালী, তাইৰ নাম তোলা। তোলা তেজাতকৈ বয়সত ডাঙৰ। লাগীয়ে এলাগীৰ ল'ৰা ছোৱালীহালক দেখিবই নোৱাৰে। ওলাওঁতে সোমাওঁতে গালি খপনি পাৰোঁতেই যায়। বোলো হালেই দেউতাৰৰ লগত বহি কি চুপতি মাৰিছ হা? গৰুকেইটা যে এই ভৰ ৰ'দত পথাৰত এৰি থোৱা আছে, তাৰ হবলা ভুক্ষেপেই নাই। খাইছ আৰু শুইছ। যা এতিয়া হালেই গৈ গৰুকেইটাক পানী খুৱাই আহগৈ। খেতিয়ক গুঙাৰামৰ আকৌ এলাগী বৰ মৰমৰ। তাকে দেখি লাগীৰ খুব হিংসা। কেনেকৈনো এলাগীক ৰাস্তাৰ পৰা আঁতৰাব পাৰি, তাকেই ভাবি গুণি তাই দিন ৰাতি পাৰ কৰিব ধৰিলে। একেখন গাঁৱতে এজনী শকুনি বুঢ়ী আছিল। তাইৰ নাম মঙলী। মঙলীয়ে আকৌ যাদু মন্ত্ৰও জানিছিল। চাহ টুপি খোৱাৰ চলেৰে আৰ ঘৰে তাৰ ঘৰে গৈ দুই এটা বেয়া বুদ্ধি দি নহালৈকে তাই ঘৰেই নাচাপিছিল। এদিন দুপৰীয়া তাই ওলালগৈ নহয় কৃষকৰ ঘৰ। বোলো ঘৰত কোনোবা আছনে? এই মঙলী বাই আহিছো। আছো পেহীদেউ, ভাতকেইটা খাই উঠিছোহে। সতিনী তিৰোতাৰ খবৰ কেনে আকৌ? নকব আৰু বুজিছে পেহীদেউ, এই সতিনী তিৰোতাজনী পেটুত লাগিলেহি। কেনেকৈনো ৰাস্তাৰ পৰা আঁতৰাব পাৰি। এতিয়া আপুনি কিবা এটা উপায় দিলেহে ৰক্ষা আৰু। এই মঙলী বাই থকাত কিহৰ চিন্তা? ৰখ, তোক এতিয়াই মন্ত্ৰ এটা দিওঁ। এই মন্ত্ৰটো মাতি মই কোৱাৰ দৰে কামবোৰ কৰিলে তোৰ ৰাস্তাৰ কাই লগতেই আঁতৰিব। এই বুলি কৈয়েই মঙলীয়ে লাগীক মন্ত্ৰটি দিবলৈ ধৰিলে। পিছদিনাখন লাগীয়ে মঙলীয়ে কোৱাৰ দৰেই এলাগীক চলেৰে মাছ মাৰিবলৈ বুলি লৈ গ'ল। বোলো শুনিছা লাগী, মাছ ভালেকেইটাই পালোঁ। বৰপুখুৰী পাৰত গা ধুই ঘৰলৈকে যাওঁ ব'লা। ল'ৰা ছোৱালীকেইটাইও বাট চাই থাকিব নহয়। দুয়ো বৰপুখুৰী পাৰলৈ বুলি ওলাই গ'ল। বাইদেউ, তোমাৰ পিঠিখনতচোন কৰালে বান্ধিছে। দিয়া নহবা মই ঘঁহি দিওঁ। সুযোগ বুজিয়েই লাগীয়ে মঙলীয়ে দিয়া মন্ত্ৰটি মাতিবলৈ ধৰিলে। এলাগী সতিনী, মুখ হবলা চিনিয়ে নাপালি। মোৰ গিৰিৰ মন হৰিব আহিছিলি। যা, বৰ পুখুৰীৰ বৰ কাছ হগৈ। বৰ পুখুৰীৰ বৰ কাছ হগৈ। কিনো কৰিলি সতিনী, বৰ কাছ হলো মই, কি হ'ল বিল প্ৰাণৰে কানাই কলিজাৰ তেজা, মোৰ অবিহনে কি হ'ব বাচা, মোৰ অবিহনে কি হ'ব বাচা। আমাৰ আই কলৈ গ'ল মাহী আই? মই কেনেকৈ জানো? মোকচোন গাটো বেয়া লাগিছে বুলি কৈ মাছ নমৰাকেই গুচি আহিল। মই নাজানো দেই। তেনেহ'লে তাই কলৈ গ'ল? এই দুপৰীয়ালৈকে যে আহাই নাই। কোৱাচোন মাহী আই, আমাৰ আই কলৈ গ'ল? আমাৰ আই কলৈ গ'ল বাৰু? মই নাজানো দেই। আহোঁতে জংঘলত বাঘৰ যিহে গোজৰ, কেনেকেনো নিজক বচাই আহিছো মইহে জানো। মই তোৰ মাৰৰ কথা নাজানো। এনেদৰে বহু দিন গ'ল। লাগীয়ে এলাগীৰ ল'ৰা ছোৱালীহালৰ বিলৈ নোহোৱা কৰিলে। আনফালে গাঁৱৰ ৰাইজেও এলাগীক বাঘে খোৱা বুলিয়েই ভাবিলে।
তেজা আৰু কানায়ে মাকক বিচাৰি হাবিয়ে হাবিয়ে ঘূৰি ফুৰিব ধৰিলে।